নমস্কাৰ আজি যিখন কনফাৰেন্স হৈছে বড়োলেণ্ড ইণ্টাৰনেশ্যনেল ৱাইল্ড লাইফ কনফাৰেন্স মানস নেশ্যনেল পাৰ্কৰ ইয়াত যেটো সকলো মানুহৰ যেটো ইয়াত সকলো মানুহ আহিছে বহুত দূৰৰ পৰা আহিছে মই আমাৰ যেটো পেনেলিষ্ট আছিলে খুব মানে কি কম আৰু ডাইভাৰ্স গ্ৰুপ আছিলে মই তাতে অংশগ্ৰহণ কৰিছিলোঁ আৰু বাকি সকল পেনেলিষ্টৰ কথাবোৰ শুনি মই অভিভূত হৈ গৈছিলোঁ কাৰণ ইমান ডাইভাৰ্স গ্ৰুপ আৰু মই অৰ্গেনাইজাৰ সকলক আৰু কমিটিৰ সদস্য সকলোকে মই যিসকলে এই অনুষ্ঠানটো আজি ইয়াত অৰ্গেনাইজ কৰিছে মই তেওঁলোকক মই সঁচাকৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ ইমান সুন্দৰ এটা অনুষ্ঠান আৰু বিশেষকৈ ইয়াত ছাত্ৰ ছাত্ৰী সকলক মই লগ পাইছোঁ আৰু বহুত ছাত্ৰ ছাত্ৰী আহিছে বহুত মানে কলেজৰ পৰা আৰু বহুত ছাত্ৰ ছাত্ৰী লগ পাইছোঁ আৰু বিভিন্ন এইটো এটা ডাইভাৰ্স গ্ৰুপ সাইন্টিষ্ট কমিউনিটিজ আৰু ছাত্ৰ ছাত্ৰী সকলোকে ইয়াত লগ পাইছোঁ আৰু খুব আশাবাদী হৈছোঁ মানে আই এম ভেৰি অপটিমিষ্টিক এণ্ড হোপফুল to see all the crowd including all the students scientists and communities বহুত আশাবাদী অনুভৱ কৰিছোঁ আৰু আশা কৰোঁ এই অনুষ্ঠানটো আগবাঢ়ি যাওক আৰু যেটো এনেকুৱা অনুষ্ঠান আকৌ হওক আৰু সকলোৱে নিজৰ কামবোৰ ইয়াত শ্বেয়াৰ কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক যাতে আগবঢ়াই লৈ যায় কাৰণ আমি আৰু ভৱিষ্যত প্ৰজন্মৰ পৰা আমি আকৌ বহুত ফিউচাৰ লিডাৰ উলিয়াই আনিব লাগিব তেওঁলোকক আমি ইনস্পায়াৰ কৰি পেলাই কাৰণ তেওঁলোকে আমাৰ ভৱিষ্যত আৰু আমি যেটো জীৱবৈচিত্ৰৰ আমাৰ অংশ আমি বায়োডাইভাৰ্চিটি হটস্পটৰ এটা অংশ আৰু আমাৰ যেটো জীৱবৈচিত্ৰত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে কঢ়িয়াই লৈ যাব লাগিব সংৰক্ষণ কৰিব লাগিব আৰু সেইকাৰণে মই কৰ্মকৰ্তাসকলক অৰ্গেনাইজাৰ্ছৰ কমিটি সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোক যে এই মানে ইয়াত মাতি আনিছে আৰু আমি যেটো হাৰগিলা আৰ্মি হাৰগিলা সংৰক্ষণৰ কাম কৰি আছোঁ সেই সংৰক্ষণৰ যাত্ৰাটো ইয়াত কবলৈ যেটো মোক সুযোগ দিছে ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰিবলৈ যেটো সুযোগ দিছে তাৰ কাৰণে মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ মেম হাৰগিলা চৰাইৰ যেটো আমাৰ যাত্ৰা আজি আমি ইয়াত আমি আজি আমাৰ প্ৰেজেন্টেশন আছিলে আৰু আমাৰ প্ৰেজেন্টেশনটো হাৰগিলা চৰাই দেখিছে আপোনালোকে মোৰ কাণত বা কাপোৰত হাৰগিলা চৰাই আৰু এয়া আমাৰ হাৰগিলা আৰ্মি আমাৰ এয়া কাপোৰত হাৰগিলা চৰাই এনেকৈ উপস্থাপন কৰিছে আৰু আমাৰ হাৰগিলা আৰ্মি এতিয়া 10,000তকৈ অধিক মহিলা আমাৰ হাৰগিলা আৰ্মি আৰু এইটো আজি যোৱা 17 বছৰৰ পৰা আমি কাম কৰি আছোঁ আৰু এইটো এটা খুব দীঘল আৰু কঠোৰ যাত্ৰা কিন্তু ইয়াৰ যেটো ফলাফল খুবেই মিঠা বুলি ক'ব লাগিব কাৰণ আমাৰ ইমান মানুহ এতিয়া হাৰগিলা আৰ্মি আৰু সকলোৱে হাৰগিলা সংৰক্ষণ কৰি আছে আমি যিখন গাঁৱত দদৰা পছৰীয়া শিঙিমাৰী গাঁৱত কাম কৰি আছিলোঁ তেতিয়া মই যেতিয়া অকলে আছিলোঁ তেতিয়া মাত্ৰ 27খন বাঁহ আছিলে নেষ্ট আৰু যেতিয়া আমি সকলোৱে লগ লাগি গ'লো আৰু যেতিয়া আমাৰ ৰাইজ ওলাই আহিলে কমিউনিটিজ আমাৰ ৰাইজ ওলাই আহিলে হাৰগিলা আৰ্মি গঠন হ'ল সকলোৱে কাম কৰি আছে তেতিয়া আমাৰ গাঁৱতে 250তকৈ অধিক নেষ্ট আছে চৰাইৰ বাঁহ আছে আৰু গোটেই অসমৰ বিভিন্ন ঠাইতো বিয়পি গৈছে তেনেকৈ নেষ্ট বহুখিনিয়ে হৈছে এতিয়া ইয়াত থাকোঁতেও এটা নতুন নেষ্টৰ খবৰ আহিছে আৰু সেইটোৱে মোক বহুত বেছি আশাবাদী মন এটা মানে বহুত আশাবাদী অনুভৱ কৰোঁ আৰু সদায় নতুন নতুন নেষ্টৰ খবৰ আহি থাকে আৰু আমাৰ হাৰগিলা আৰ্মি যেটো মহিলাৰ যেটো গোট এইটো আমাৰ সিষ্টাৰহুড মানে গোটেই সকলে ভগ্নী সিষ্টাৰ আৰু গোটেই হাৰগিলা আৰ্মি গঠন কৰিছে আৰু এগৰাকী বাইদেউ পৰিৱেশ শিক্ষকৰ কাম কৰে এগৰাকী বাইদেউ মানে প্ৰতিগৰাকী বাইদেউ মই এগৰাকী মানে প্ৰতিগৰাকী বাইদেউৰ কথা কৈছোঁ গতিকে সেই এগৰাকী বাইদেউ যিয়ে হাৰগিলা আৰ্মিত আহে তেনেকৈ প্ৰত্যেকগৰাকী বাইদেৱে গোটেই ঘৰখন পৰিৱেশ শিক্ষাৰ ঘৰ হিচাপে আমাক শপত গ্ৰহণ কৰে আৰু তেনেকৈ হাৰগিলা আৰ্মি আৰু হাৰগিলা আৰ্মিত আমাৰ এটা ভিলেজ টু ভিলেজ এডুকেশ্যন প্ৰগ্ৰেম আছে সকলো বাইদেৱে তেনেকৈ আমি এখন বাছেৰে যাওঁ আৰু আন এখন গাঁৱত গৈ পেলাই আমি মহিলাসকলৰ লগত আমি পৰিৱেশ সংৰক্ষণৰ আমাৰ সকলোৱে নাম কীৰ্তন আছে আমি পঞ্চামৃত পাতোঁ নাম কীৰ্তন আৰু তেনেকৈ পঞ্চামৃত যেটো অনুষ্ঠান এইবোৰ আমি বেলেগ গাঁৱতো কৰোঁ আৰু আশা কৰোঁ আমি তাৰ পৰা মই আজি তাকেই ভাবি আছিলোঁ ইয়াত মানসত বা এই অঞ্চলটোত এইফালে যদি আমি আহিব পাৰোঁ তাকেই মই সপোন দেখিছোঁ আৰু নিশ্চয় আমি অতি সোনকালে আমি তাৰ কাৰণে আগবাঢ়ি যাম প্ৰথমবাৰ নেকি মানস নেশ্যনেল পাৰ্কত আমি আহিয়ে থাকোঁ কিন্তু হাৰগিলা আৰ্মিৰ বা আমাৰ যেটো সংগঠন হাৰগিলা আৰ্মি বা আমাৰ হাৰগিলা সংৰক্ষণৰ যেটো কাম সেইটো ইয়াত ইমান বেছিকৈ আমি কৰা হোৱা নাই কিন্তু আজি ইয়াত যে আমাক এইখিনি সুযোগ দিছে ইয়াৰ পৰা মই এইটোৱে আশাবাদী যে আমি নিশ্চয় অতি সোনকালে আমাৰ যেটো ভিলেজ টু ভিলেজ এডুকেশ্যন প্ৰগ্ৰেম সেইটো এতিয়া অকল হাৰগিলাৰ কাৰণে নহয় অকল জীৱবৈচিত্ৰৰ কাৰণে আৰু গছত থকা মানে চৰাই
চৰাইবিলাকৰ কাৰণে আৰু জীৱ বৈচিত্ৰ্য আৰু আমাৰ ঘৰৰ বাৰীত থকা গছৰ কাৰণে গতিকে সেই যিটো পৰিৱেশ সংৰক্ষণৰ কাৰণে গতিকে সেই ভিলেজ টু ভিলেজ এডুকেশ্যন প্ৰগ্ৰেমটো আমি অসমৰ যিকোনো গাঁৱলৈ বা ভাৰতবৰ্ষৰ যিকোনো গাঁৱলৈ আৰু এতিয়া আমাৰ সপোন আৰু আমি অতি সোনকালে আমি সাউথ ইষ্ট এছিয়াৰ বিভিন্ন ঠাইলৈ আমি যোগাযোগ কৰিছে আমাক আমি তালৈ বিয়পাই যাবলৈ আমি আশাবাদী হয় আৰু বাইদেউ এনেকা হয় এই যেতিয়া ছাত্ৰ ছাত্ৰীসকলক দেখি আছিলোঁ মই নিজেও এনেকুৱা ছাত্ৰ ছাত্ৰী হৈ থাকোঁতে এনেকুৱা কিছুমান অনুষ্ঠানত ভাগ লৈছিলোঁ কিন্তু ইমান ডাঙৰ অনুষ্ঠান আমি কেতিয়াও তেতিয়া আমি পোৱা নাছিলোঁ মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল অতি সৌভাগ্যৱান তেওঁলোকে ইমান মানুহক ইমান বৈজ্ঞানিক ইমান কনজাৰভেশ্যনিষ্ট আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰাও আহিছে আৰু গতিকে তেওঁলোকে লগ পাইছে আৰু তেওঁলোক মই আশা কৰোঁ যে তেওঁলোক খুবেই কি ক'ম আৰু খুবেই ইনস্পায়াৰ হৈছে আৰু তেওঁলোকেও নিশ্চয় এনেকুৱা কাম কৰিবলৈ মন মেলিব কাৰণ তেওঁলোকৰ যিটো য়াং কালত যিটো ইয়থ তেওঁলোকৰ শক্তিটো বহুত ডাঙৰ শক্তি আৰু তেওঁলোকে যি ইচ্ছা কৰে সেয়াই কৰিব পাৰে আৰু মই এইটোৱে ক'ব বিচাৰিম যে এইখিনি সময়ত যিহেতু তেওঁলোকে এনেকুৱা এখন কনফাৰেঞ্চ পাইছে তেওঁলোকে বহুত আগবাঢ়ি যাব পাৰিব আৰু তেওঁলোককো অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আগবাঢ়ি সকলোৰে লগত মত বিনিময় কৰে কোনে কি কাম কৰিছে জানিবলৈ ইচ্ছা কৰে আৰু কনফাৰেঞ্চত চাই পেলাই শিকিবলৈ আৰু তেওঁলোকক ভৱিষ্যতেও যাতে তেওঁলোকে নেটৱৰ্কিং কৰিবলৈ চেষ্টা কৰে মই তাকেই তেওঁলোকক অনুৰোধ জনাইছোঁ হয় क'क्राझार नगरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजारां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों बे सानजारां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर बेरामनि मुलिफोरखौ मोननो हागोन किडनिकाव अन्थाइ जानाय आथिं आखाइ जरा जरा सानाय लिभार गाज्रि जालांनाय मोदोमनि माननाय आरो बेनि अनगायैबो बायदि गेदेर बेरामफोरनि मुलिफोरखौ बे सानजारां इन्टारप्राइजआव लांफैनो हागोन सानजारां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन सानजारां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन